হেল্ল' এভৰিৱান, আজি মই আপোনালোকক মটন কাৰী বনাম। মই কেনেকৈ ঘৰত মটন কাৰী বনাওঁ প্ৰেছাৰ কুকাৰত বনাই দেখাম আপোনালোকক। আহকচোন আৰম্ভ কৰোঁ। এইটো মটনখিনি প্ৰথমতে ধুই ল'ম। এতিয়া কুকাৰটো গৰম কৰি ল'ম। কুকাৰটো গৰম কৰি ইয়াত তেল দিম। মিঠাতেল দিম। মিঠাতেলখিনি গৰম হ'ল। এতিয়া কি কৰিম, এইখিনি কেঁচা আলু কাটি থৈছিলোঁ, এই কেঁচা আলুখিনি অকণমান এনেকৈ ফ্ৰাই কৰি ল'ম। কেঁচা আলুখিনি ফ্ৰাই কৰি ল'ম। এনেকৈ কেঁচা আলুখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ব। অকণমান লাইট নিমখ দিব, বেছি নহয়, অকণমান। আকৌ নিমখ দিব লাগিব পিছত মটনটোত অকণমান নিমখ দিব। এতিয়া এইখিনি ৰঙচুৱা হোৱাকৈ অকণমান হালধি দিছোঁ। চব আলুখিনি ফ্ৰাই হৈ গ'ল, এনেকৈ ৰঙচুৱা হ'ল। এতিয়া মই আলুখিনি কাঢ়ি থোৱাখিনি হৈ গ'ল। পিছত এটা মছলা বনাম মই। এতিয়া ইয়াত ল'ব আপোনালোকে আন্দাজ অনুসৰি ল'ব চব বস্তু মছলাবিলাকো। মই আধা কেজি মটন কাৰণে ইয়াত এচামুচ জলকীয়া গুড়ি, 1.5 চামুচ আৰু অকণমান দিছোঁ জলকীয়া গুড়ি। তাৰপিছত 1 চামুচ ধনিয়া পাউডাৰ, তাৰপিছত এয়া এচামুচ জিৰা পাউডাৰ আৰু এচামুচ জিৰা পাউডাৰ অকণমান আৰু 1.5 চামুচ দিছোঁ। তাৰপিছত হালধি দিব, হালধি এচামুচ। হালধিটো আন্দাজ অনুসৰিয়ে দিব হালধি। তাৰপিছত নিমখ দিব, নিমখটো আন্দাজ অনুসৰিয়ে দিব, 1.5 চামুচ দিছোঁ। তাৰপিছত নহৰু পেষ্ট দিব। মই এয়া নহৰু পিচি থৈছিলোঁ, এয়া নহৰু আৰু আদা মিলাই পিনে পেষ্ট বনাই থৈছোঁ। এয়া নহৰু পেষ্ট দিয়া দি দিব। তাৰপিছত কেঁচা জলকীয়া দি দিব। কেঁচা জলকীয়া যদি খায়, মই মানে জলকীয়া দিলে ল'ৰাটোৱে নোৱাৰিব যে, সেইটো কাৰণে জলকীয়াটো নাই দিয়া, নিদিলেও নালাগে। তাৰপিছত ইয়াত এইখিনি কি কৰিব, ইয়াত এতিয়া গৰম পানী দিব। গৰম পানী অকণমান দিব, ঠাণ্ডা পানী নিদিব। এয়া গৰম পানীত এনেকৈ মিলাই ল'ব। আৰু অকণমান দিব। এইখিনি এনেকৈ মিলাই লৈ এইখিনি হৈ গ'ল। এয়া মিঠাতেল দিব। মিঠাতেলত মটনটো ভাল হয়, মিঠাতেলতে বনাব। যদি নবনায় ৰিফাইনতো বনাব পাৰে, যেনেকৈ ভাত পাওঁ। মিঠাতেলটো আন্দাজমতেই দিব। মিঠাতেলটো গৰম হ'বলৈ দিব। এতিয়া মই এচামুচ জিৰা দিম, গোটা আছে তেলখিনি জিৰা দিলোঁ। অকণমান কমাই ল'ব। তাৰপিছত এতিয়া পিঁয়াজখিনি দিব। শুকান জলকীয়া 2টা দিব। কেঁচা জলকীয়া দিলে, যদি কেঁচা জলকীয়া খায় কেঁচা জলকীয়া দিব, নহ'লে সেয়া আছে। পিঁয়াজখিনি ৰঙা হৈছে, এতিয়া তেজপাত 2 খিলামান দি দিব। তাৰপিছত এতিয়া মটনখিনি দিম। সেয়া চব মটনখিনি দি দিব। এতিয়া লৰাই দিব। পানী কিন্তু কেতিয়াও নিদিব, কাৰণ মটনৰ পৰা বহুত পানী ওলায়। এতিয়া বগা দেখিছে, লাহে লাহে খাই থাকক আপোনালোকে। চব এইখিনি মানে এনেকৈ 4 মিনিটমান ঢাকি পিনে থৈ দিওঁ। মানে প্ৰেছাৰ লগাই নিদিওঁ, এনেকৈ ঢাকি পিনে থৈ দিওঁ 4 মিনিটমান। সেয়া চব পানী কিমান ওলাই আছে। এতিয়া অলপ শুকুৱাব লাগিছে আৰু। এতিয়া মই যে গুলি থৈছিলোঁ মছলাখিনি, এতিয়া সেই মছলাখিনি দি দিম। গেছটো কমাই লৈছোঁ। গুলি থোৱা মছলাখিনি ইয়াতে দিম। মটনত নহৰুটো বেছি দিব। নহৰুটো যিমান দিয়ে সিমান ভাল হয় মটনটো। চব এয়া বাতিটো অকণমান পানী এনেকৈ দি পানীখিনি মছলা পানীখিনি দি দিছোঁ। গেছটো কমাই দিব। এয়া ইমান পানী ওলাই আছে, পানী দিয়াই নাই। এইখিনি এনেকৈ
লৰাই মছলাখিনি এটি লৰাই 5 মিনিটমান সময় এনেকৈ ঢাকনখন দি দিব এনেকৈ ঢাকনখন দি অকণমান বঢ়াই দিব গেছটো অলপ গৰম পানী কৰি ল'ব এনেকৈ মাছ এই মটনটোত দিবলৈ এতিয়া গৰম পানী অলপ কৰি থৈছোঁ ইয়াত এয়া চব এতিয়া কি কৰিম সেইখিনি শুকাই গৈছে এতিয়া এইখিনি আলুখিনি দি দিম আলু নিদিলেও নালাগে আলুখিনি এতিয়া দি দিম এতিয়া আলুখিনি দিয়াৰ পিছত এতিয়া শেষত বিলাহীখিনি দি দিম বিলাহীখিনি শেষতহে দিব বিলাহীখিনি দিব সেয়া এনেকৈ লৰাই দিম তাৰপিছত 1 মিনিটমান এনেকৈ ভাজিব অকণমান কমাই থ'ব গেছটো ঢাকনখন মাৰি দিব এতিয়া চব এয়া পানীখিনি দি দিম এতিয়া গৰম পানীখিনি দি দিম ঠাণ্ডা পানী কেতিয়াও নিদিব গৰম পানীয়ে দিব পানীখিনি দি দিম পানীখিনি গ্ৰেভিটো কিমান লাগে জোলটো আপোনালোকক কিমান লাগে সিমান পৰিমাণত দিব আপোনালোকে আৰু দি ল'ব এতিয়া ইয়াত ঢাকনখন মাৰি 5টা বা 6টা হুইচেল দিবলৈ দিম সেয়া চব ঢাকনখন লগাই দিম এতিয়া 5টা বা 6টা হুইচেল আহিবলৈ দিম এইখিনি হৈ গ'ল প্ৰেছাৰটো 5টা হুইচেল মৰাৰ পিছত মই খুলি দিলোঁ এয়া এতিয়া আপোনালোকে অকণমান গৰম মছলা দি দিব মিট মছলা দিলেও হ'ব মানে অকণমান দি দিব অকণমান গৰম মছলা তাৰপিছত ধনিয়া দি দিব ধনিয়া দি অকণমান উতলিবলৈ দিব তাৰপিছত নমাই থ'ব এইখিনি ৰেডি